এনেকুৱাই যে আমি 8 বছৰ আগত মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষ এটা নতুন দিশত বাট বুলিবলৈ আৰম্ভ কৰিছিল। এই সুদীৰ্ঘ সময়ছোৱাত আমাৰ মাজলৈ অনেক প্ৰত্যাহ্বান আহিল। কোনো নেদেখা নুশুনা বিশ্ব মহামাৰীৰ প্ৰকোপত বিশ্ব আক্ৰান্ত হ'ল। আমি ভাৰতবৰ্ষ তাৰ ব্যতিক্ৰম নাছিল। তাৰ পিছতে বৰ্তমানো বিশ্বৰ পৰিস্থিতি খুব সুখদায়ক নহয়, কিন্তু এই দুৰ্যোগপূৰ্ণ পৰিৱেশৰ মাজতো ভাৰতবৰ্ষৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে আমি আজি সগৌৰৱে থিয় হ'ব পাৰিছোঁ। বিশ্বৰ জনমঞ্চত বিশ্বৰ দেশসমূহৰ ভিতৰত ভাৰতে বিৰলৰ আজি থিয় হৈছে। বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে মোদী ডাঙৰীয়াৰ যে সপোন, সেই সপোনক সাকাৰ ৰূপ দিবৰ কাৰণে ভাৰতবৰ্ষ আজি আগুৱাই গৈছে। এই যোৱা সময়ছোৱা আমি বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লগা হৈছে আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰিও চৰকাৰখনে এটা সঠিক দিশত ভাৰতবৰ্ষৰ জনসাধাৰণক আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হৈছে। পঠোৱা এই টকাখিনি আপোনালোকে আমাৰ পৰা নল'ব, আমাক ঘৰ বনাব দিছে, আমি ঘৰেই বনাম, আমি বেলেগ কামত খৰচ নকৰোঁ। আৰু এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে যি আমি টকা দিছোঁ, সেই টকা বেলেগ কামত খৰচ কৰাটো এটা দণ্ডনীয় অপৰাধ। সেইকাৰণে কোনোবা যদি ধৰুৱাই আপোনালোকক টকা খোজে, আপোনালোকে গৈ আমাৰ কাষৰ থানাক ক'লেও আমি বাকী কথা নহ'লেও এই টকাখিনি যাতে কোনেও অপব্যৱহাৰ কৰিব নোৱাৰে সেইখিনি আমি চাই দিব পাৰিম। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে নহ'লে আমি সভা কৰি টকা দিয়াৰ কোনো কথা নাছিলে, কিন্তু এইবাৰ আমি এইকাৰণে মিটিং কৰি টকা দিছোঁ। অসমত 30% ঘৰ আমি সময়মতে শেষ কৰিব নোৱাৰো। আজি মোদী ডাঙৰীয়াই আমাক 12 লাখ মানুহৰ কাৰণে ঘৰ দিব, কিন্তু এই आपने तो सेना में रह करके ये मातृभूमि की रक्षा के लिए अपनी जवानी खपा दी। जी जी और आज भी आपके दिल में उतनी ही भक्ति, उतना ही प्यार बना पड़ा है। जी और हम लोगों का कर्तव्य बनता है कि आप जैसे देश के होनहार नागरिकों के लिए जो भी कर सकते हैं करने का प्रयास करना चाहिए। जी सर, योजनाओं को प्राप्त करने में जी आपको कोई दिक्कतें आई कि आप सरलता से प्राप्त कर पाया? मेरे को कोई दिक्कत नहीं आया जी। मेरे को जो आपका स्कीम का हमें पे ये पता चला कि आपका टीवी चैनल में पता चला, उसके बाद तुरंत मुझे आपका गवर्नमेंट डिपार्टमेंट जो म्युनिसिपल कम्युनिटी है